আজি মই আপোনালোকক এটি সিক্ৰেট কথা কম কথাটো হ'ল যে মোৰ এইটো ইউটিউব চেনেলৰ আগতেও আন এটা ইউটিউব চেনেল আছিল য'ত মই ডান্স ভিডিঅ' বা তেতিয়াৰ সময়ত টিকটক ভিডিঅ' আছিল তেনেকুৱা ভিডিঅ' পোষ্ট কৰিছিলোঁ আৰু লগৰ ফ্ৰেণ্ডছ ৰিলেটিভ ঘৰৰ সকলো মানুহকে সাবস্ক্ৰাইব কৰিবলৈ জোৰ কৰিছিলোঁ কমেন্ট কৰিবলৈ জোৰ কৰিছিলোঁ কিন্তু পিছত লাহে লাহে চেনেলটোৰ এংগেজমেন্টটো বেয়া হৈ যাবলৈ ধৰিলে আৰু বুজি পালোঁ যে মৰমবোৰ জোৰ কৰি ল'ব নোৱাৰি পাছত ইউটিউব চেনেলটো ডিলিট কৰি দিলোঁ আৰু মনতে ভাবিছিলোঁ যে অকমান সময় লওঁ পাছত নিশ্চয় এটা ইউটিউব চেনেল খুলিম আৰু লাহে লাহে পঢ়াৰ প্ৰেছাৰো বাঢ়িব ধৰিলে তাৰপিছত ভাবিলোঁ যে ইয়াৰ ওপৰতে এটা ইউটিউব চেনেল খুলিব পাৰিম ইউটিউব চেনেলটো চলিলে চলক নচলিলে স্মৃতি হিচাপে থাকিব ভিডিঅ'বিলাক কেতিয়া মই কেনেকৈ পঢ়িছিলোঁ মাজে মাজে চাব পাৰিম এইটো আছিল মোৰ আজি টপ সিক্ৰেট কথা পিছে আজিৰ কথাটো কোৱা নাই মানে যোৱাকালি দেৱালী গৈছিলে আৰু আমাৰ দিৱালীত ইয়াত সুখ ৰাতি বুলি কোৱা হয় মানে প্ৰত্যেক ঘৰ মানুহে ইয়াত মাছ মাংস যি পাৰে আৰু খায় আৰু আজি আমি হাঁহ খাইছিলোঁ আজিৰ ভিডিঅ'টো আছিল ইমানেই সোনকালে লগ পাম